ঔষধ ব্যৱহাৰ নকৰাকৈ চিকিৎসা প্ৰদান ৰাজ্যজুৰি আলোড়ন সৃষ্টি কৰিছে এজন ডাক্তৰে অস্ত্ৰোপচাৰ নকৰাকৈ সুস্থ হৈ উঠিছে শ ৰোগী লাখ লাখ টকা খৰচ কৰিও সুস্থ নোহোৱা ৰোগী ভাল হৈছে ডাক্তৰজনৰ ওচৰত ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে উপকৃত হ'ব পাৰে ৰোগীসকল হয় ডাক্তৰ সুব্ৰত দে আৰম্ভ কৰা বিশেষ ক্লিনিকে ৰাজ্যজুৰি চৰ্চা লাভ কৰিছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে গুৱাহাটীতো মুকলি হৈছে সুব্ৰত পেইন ক্লিনিক সুব্ৰত দেৰ ক্লিনিকত ঔষধ আৰু অস্ত্ৰোপচাৰ নকৰাকৈ সুস্থ হৈ উঠিছে শ ৰোগী নাৰ্ভৰ সমস্যা জইণ্ট পেইন এংকল এডজাষ্টমেণ্ট স্পণ্ডিলাইটিছ আৰ্থ্ৰাইটিছ ষ্ট্ৰক সায়াটিকা ফেচিয়েল পালচি বেক পেইন স্পাইডাৰ ভেইনছ গেছ কনষ্টিপেশ্যন ইত্যাদি বিভিন্ন সমস্যাৰ উন্নত মানৰ চিকিৎসা এইবোৰ সমস্যাত ভুগি থকা ৰোগী সুস্থ হৈছে সুব্ৰত দেৰ ক্লিনিকত দীৰ্ঘদিনৰ পৰা সমস্যাত ভুগি থকাসকলে এতিয়া চেন্নাই মুম্বাই যোৱাৰ পৰিৱৰ্তে সুব্ৰত দেৰ ক্লিনিকত চিকিৎসা কৰাই সুস্থ হৈছে কোনো ধৰণৰ পেইন কিলাৰ বা অস্ত্ৰোপচাৰ নকৰাকৈ কম খৰচত চিকিৎসা লাভ কৰা এইসকলৰ মুখত হাঁহি বিৰিঙিছে আপুনিও যদি ভুগি আছে এনেবোৰ সমস্যাত তেন্তে যোগাযোগ কৰক ডাক্তৰ সুব্ৰত দেৰ ক্লিনিকৰ সৈতে যোগাযোগৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড ফোন নম্বৰ 6000281698 তেন্তে পলম নকৰি আজিয়ে লৈ লওক এপইণ্টমেণ্ট ইয়াতে কাইৰোপ্ৰেক্টিক আছে অষ্টিওপেথি আছে এডভান্স ফিজিঅ'থেৰাপি আছে আৰু বেলেগ বেলেগ ধৰণৰ নাৰ্ভৰ সমস্যা থাকিলে কঁকালৰ বিষ স্পণ্ডিলাইটিছ আৰ্থ্ৰাইটিছ তাৰপিছত স্পৰ্টছ ইঞ্জুৰি জইণ্টৰ পেইন এনেকুৱা ধৰণৰ সমস্যা থাকিলে ইয়াতে ট্ৰিটমেণ্ট আছে য়েছ উইদাউট চাৰ্জাৰী আৰু যিটো যে ৰবটিক্স যিটো যে মই ক'লোঁ আপোনাক সেইটো মানে কমপ্লিট নন চাৰ্জিকেল প্ৰচিজাৰ হয় যিটো আপুনি চাৰ্জাৰীত পাই আছে সেইটো নন চাৰ্জিকেলত প্ৰচেছ হয় ভালেই ৰেছপন্স পাই আছোঁ বেলেগ বেলেগ ধৰণৰ জাগাৰ পৰা আহে চেন্নাইৰ পৰা আহিছে আৰু তাৰপিছত অন্ধ্ৰপ্ৰদেশৰ পৰা আহিছে বেলেগ বেলেগ ধৰণৰ আৰু মোৰ চেম্বাৰ মানে কি পুনেত মই খুলি আছোঁ সেইটো মানে নেক্সট মাহ জুনৰ পৰা হ'ব এইটো বেলেগ বেলেগ কেছ মানে বেলেগ বেলেগ ধৰণৰ মানে ট্ৰিটমেণ্ট থাকে ইউজুৱেলি 3 ডেইজত থাকে 5 ডেইজত থাকে 7 ডেইজত থাকে আৰু 10 ডেইজ মেক্সিমাম 10 ডেইজ এইটো কেছটো চোৱাৰ পিছতেই মই ক'ম মানে বাট সোনকালে পেচেণ্ট মানে ৰিলিজ হৈ যায় সেইটো ৰোগ মানে ইউজুৱেলি আপোনাৰ যিটো যে বিষৰ সমস্যা থাকিলে তাৰপিছত নাৰ্ভৰ সমস্যা থাকিলে আৰু স্পৰ্টছ ইঞ্জুৰি তাৰপিছত আপোনাৰ কঁকালৰ বিষ ডিংগিত বিষ শ্বল্ডাৰ পেইন এলব' পেইন তাৰপিছত হাঁটুৰ বিষ জেলখন ড্ৰাই হৈ যায় ইয়াতেও ট্ৰিটমেণ্ট আছে তেওঁ কমপ্লিট ৰবটিক্স আপুনি চাব ৰবটিক্সত স্পণ্ডিলাইটিছ প্ৰব্লেম আছিলে তো লাষ্ট ইয়াৰ দেখাইছিলোঁ 5 টাইমছ কৰিছিলোঁ অলপ ৰিলিফ পাইছিলোঁ এতিয়া আকৌ অলপ ৰিপিট হৈছে হোৱাৰ কাৰণে 3 দিন আকৌ কৰিলোঁ আজি লাষ্ট মোৰ নাৰ্ভৰ আছে কঁকালৰো বিষ পিঠিৰো বিষ মই ইয়াতে আহি বহুত ভাল পাইছোঁ তাৰমানে মোৰ এইটোলৈ আজিলৈ 5টা হ'ল 10টা কৰিব দিছে কিন্তু এই হিচাপত মই বহুত ভাল পাইছোঁ মই গুৱাহাটীতো গৈছোঁ ধুবুৰীত গৈছোঁ চেন্নাইত গৈছোঁ বহুত ঠাইত চেন্নাইত যাতে মই অল বডি পৰীক্ষা কৰা হৈছে তো ইয়াতে আহি মোৰ ইয়াতে কোনো ঔষধ দিয়া নাই একো ঔষধ পত্ৰ একো দিয়া নাই কিন্তু এই ইয়াৰ ভিতৰতে মোৰ ভাল নিউজ ডেস্ক ৰিপৰ্ট ডবকা লাইভ